মজা টেষ্টি হৈছে। নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কোমোৰা পাতৰ ভাজি। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ কোমোৰা এজোপা ৰুইছিলোঁ, বৰ ভাল নহ'ল। দেখিছেনে, এয়া পুকীয়া হৈছে। ভাবিছোঁ আজি কোমোৰা পাতৰে ভাজি বনাওঁ। আহকচোন এতিয়া কোমোৰা পাতখিনি ছিঙি লওঁ। আপোনালোকে কোমোৰা পাতৰ ভাজি খাইছে নাই আপোনালোকে জনাব দেই কমেণ্টত। আৰু নাই খোৱা যদি এবাৰ ট্ৰাই কৰিব, বৰ ধুনীয়া সোৱাদ এটা পাব। এতিয়া কোমোৰা পাতখিনি কাটি লওঁ। আৰু কোমোৰা পাতৰ ইয়াত খহটা দেখিছেনে, এইখিনি বৰ বিন্ধে। লাহে লাহে কৰি কাটি লওঁ। তাৰপিছত এই খহটাখিনি যোৱাবলৈ কি কৰিব লাগিব আপোনালোকক দেখুৱাই আছোঁ। বুঢ়া পাত কোমলীয়া পাত একো কথা নাই, গোটেইখিনি বনাব পাৰি। এতিয়া হ'ল নেক্সট প্ৰচেছটো। এতিয়া নিমখ অলপ লৈ লৈছোঁ। এতিয়া নিমখ দি গোটেইখিনি সানিম। পাতখিনি যিখিনি আঁহ আছে বুলি কৈছিলোঁ, সেইখিনি এতিয়া ভালদৰে মোহাৰি মোহাৰি নিমখ দি গুচাই লওঁ। এনেদৰে কৰিয়ে থাকিম। আৰু ইয়াৰ যিখিনি ৰস ওলাব, সেই ৰসখিনি পেলাই দিম। দেখিছেনে কিমান কোমলি গৈছে। এতিয়া অলপ সময় থৈ দিওঁ ঢাকন মাৰি। মিনিটমান ৰখাৰ পিছত এতিয়া ঢাকনখন উদঙাই লওঁ। এতিয়া ইয়াত পানী অলপ দি লওঁ। আৰু ইয়াত নিমখ দিছিলোঁ যে, সেইখিনি ভালদৰে ধুই বিজলুৱাখিনি উলিয়াই লওঁ। শাকখিনি ভাজিবলৈ এতিয়া পিঁয়াজ এটা কাটি লৈছোঁ আৰু নহৰু কেইফুটামান লৈছোঁ আৰু সৰু চাইজৰ আলু এটা কাটি লৈছোঁ। চলাই ল'লোঁ। এতিয়া কেৰাহী পাতি লওঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া মিঠাতেল দি লওঁ। শুকান জলকীয়া 3টা আৰু নহৰু পিঁয়াজ একেলগে দি লৈছোঁ। কটৰ কটৰ কৰিবলৈ কেইটামান মটৰ দি দিছোঁ। মটৰখিনি 2 মিনিটমান ভজাৰ পিছত এতিয়া শাকখিনি দি লওঁ। আগতীয়াকৈ নিমখ দিয়া আছে, সেইবাবে অলপ নিমখ দিছোঁ মই। এতিয়া হালধি পাউডাৰ অলপ দি দিছোঁ। এতিয়া কম জুইত 5 মিনিটমান ভাজিবলৈ ঢাকোন মাৰি এৰি দিম। কম জুইত ভজাৰ পিছত এয়া চব টেষ্টি তৈয়াৰ হৈ গৈছে কোমোৰা পাতৰ ভাজি। দেখি ইমান সোৱাদ লগা হৈছে নহয়, মই ৰ'বই নোৱাৰিলোঁ। ভাত হোৱাই নাই, হ'লেও সুদাকৈ খাই লওঁ। মজা টেষ্টি হৈছে। আপুনি এনেদৰে এবাৰ বনাই খাই চাব, নিশ্চয় নতুন এটা সোৱাদ পাব।